গুড মৰ্ণিং সকলোকে। কি কৰিছে আপোনালোকে? এয়া চাওকচোন, আমাৰ মৰমৰ জুবিন দাক কিমান ধুনীয়াকৈ আঁকি থৈছে। ইমান ধুনীয়া লাগিছে দেখিব। চাওকচোন কিমান ধুনীয়াকৈ আঁকিছে, দেখিলেই দুখ লাগি যায়, নহয়নে বাৰু? আমাৰ মৰমৰ জুবিন দাক চবেই ন্যায় দিবলৈ লাগি থাকক গাইজ। ময়ো লাগি আছোঁ ন্যায় দিবলৈ। জাষ্টিছ ফৰ জুবিন গাৰ্গ। সকলোকে স্বাগতম জনাইছোঁ মোৰ অন্য এটা মিনি ব্লগলৈ। আজি আমি আহিছিলোঁ ডাক্তৰৰ ওচৰত হাজবেণ্ডৰ কাৰণে। এইফালে আমি ডাক্তৰৰ ওচৰত সোনকালে পালোহি, কিন্তু ডাক্তৰ আহি পাবহি 9টা বজাতহে। বোলো মই আপোনালোকক অকণমান ইফালে সিফালে ভিউবোৰ দেখাওঁ। চাই থাকিব ভিডিঅ'টো শেষলৈকে। যদি ভিডিঅ'টো চাই ভাল লাগে তেন্তে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব দেই আপোনালোকে। ধন্যবাদ। আমি সোনকালে আহিছিলোঁ বাবে টিকেটটো কৰি থ'লোঁ। অৱশ্যে আমি 2 নম্বৰ টিকেটটো পালোঁ সোনকালে অহাৰ বাবে। তাৰপিছত মই হাজবেণ্ডক ক'লোঁ, বোলো ব'লক আমি অলপ ফটো উঠোঁগৈ। তাৰপিছত ফটো উঠিলোঁগৈ। এইফালে আমি ডাক্তৰক দেখাই আহিলোঁগৈ। তাৰপিছত হাজবেণ্ডে ক'লে বোলে আমি সোনকালে আহিলোঁ যিহেতু কিবা এটা খাই লওঁগৈ ব'লা। তাৰপিছত এয়া আমি খাবলৈ আহিছোঁ। অৱশ্যে প্ৰথম কাষ্টমাৰ আমিয়ে আছিলোঁ বাৰু। যিহেতু প্ৰথম কাষ্টমাৰ আমি আছিলোঁ, অকণমান ৰ'বলগীয়া হৈছে। তাৰপিছত এইফালে আপোনালোকক অকণমান ভিউটো দেখাই দিছোঁ। এইফালে মই চাহ একাপ খালোঁ। এইফালে হাজবেণ্ডৰ অৰ্ডাৰ আহি গ'ল। হাজবেণ্ডে লুচি খাইছে, লুচি মানে কি আৰু শুকান পুৰি খাইছে। তাৰপিছত এয়া আমাৰ হাজবেণ্ডে ডাক্তৰক দেখুৱাইছিলে যে এয়া এইটো ৰিপৰ্ট পৰীক্ষা কৰিব দিছে। তাৰপিছত দৰৱ দিছে। তাৰপিছত আমি লাহে লাহে জনাই থাকিম বাৰু আপোনালোকক। ভিডিঅ'বোৰত চাই থাকিলে গম পাব। যদি মোৰ ভিডিঅ'টো চাই ভাল লাগে তেতিয়াহ'লে মোৰ চেনেলটো আপোনালোকে লাইক কমেণ্ট কৰি আৰু শ্বেয়াৰ কৰি দিব। এয়া আমি ঘৰ আহি পালোহি। ইমানে আছিলে। বাই বাই। লগ পাই আছোঁ নতুন এটা ভিডিঅ'ত।